নিজে নিজে আউট হৈ গ'লেই এতিয়া বুঢ়াই মোৰ ওপৰত ভৰসা কৰা থাকে বেলেগ ৰাস্তা নাই চালে মোক কাপোৰ কিনি দিয়ে নতুন কাপোৰ কিনি দিব পৰা হৈ ইমান কিনি ঐ মোক মানে কি চাইছ কিয় কাম ঘৰ যিটো ল'ৰাই ছোৱালী মুখলৈ নেচাইছিল কি এতিয়া কাপোৰ কিনি দিব পৰা হৈ গ'ল কাক কাপোৰ কিনি দিছে বছ কাক হ'ব আৰু সেই ছোৱালীজনী দিনক দিনে সি তাই বেছি টকচাপি গৈ আছে নাই নহ'ব বাদল এনেকৈ চাই থাকিলে নহ'ব অতি সোনকালে কিবা এটা কৰিব লাগিব মই ইতিমধ্যে দিগন্ত চলিহাৰ লগত কথা পাতিছোঁ দিগন্ত চলিহা মানে সেই পিতলিটো ইঞ্জিনিয়াৰ তেওঁৰ জীয়েকজনে দিল্লীত চাকৰি কৰে মত আছে দেউতাকৰ সিহঁত দুয়োজনে বিয়াখন হৈ গ'লে বেনাৰ লাইফটো চেটেল হৈ যাব আৰু PWD 99% কাম মোৰ হাতলৈ আহিব বছ আপুনি মোৰ কথা কিবা ভাবিছেনে মোৰ লাইফটোতো চেটেল হ'ব লাগে মোৰ ইচ্ছাৰত উঠা বহা কৰি তোৰ লাইফ নিজে নিজে চেটেল হৈ যাব আৰু এই মুহূৰ্তত বেলেগ একো কথাই চিন্তা কৰাৰ মোৰ ইচ্ছা নাই মোৰ চিন্তা কেৱল বেদান্তক লৈ মোৰ খাটাং কথা বাদল মমতাজৰ তাজমহল বেদান্তই সাজিব নোৱাৰা ক'বলৈ কিবা সাহসে নহয় কিন্তু এইবাৰ কথা কৰিছোঁ মই মোৰ মনৰ কথাবোৰ সকলো খুলি পেলাই কম তোমাক বেয়া পালে পাম কেৱল তুমি ভাল পালে হ'ল কেৱল তুমি মমতাজ কেৱল তুমি মানে এইখন তোমাৰ গান গাইছিলোঁ কিন্তু জীৱনৰ যি ইমানে ভাগৰ দিলোঁ যে গানতে মানুহৰ ধৰিলে আৰু গীটাৰ নাই এতিয়া আৰু মুখেদি গান নোলায় আৰে কৈছোঁ নহয় গাব নোৱাৰোঁ বুলি কিমান দিন প্ৰেক্টিছে নাই আৰু এনেকৈ গান গাব গ'লে গাই দিব পাৰিম তোমাৰ কৌশিকে হয়তো পাৰিছিলে মই নোৱাৰো দেই তুমি কিয় বাৰে বাৰে সেই নামটো মোৰ মুখত লৈ থাকা মই পাহৰি পেলাই অহৰহ চেষ্টা কৰিছোঁ আৰু তুমি কোনো ঠগ প্ৰবঞ্চনাৰ কথা মৰাই মোৰ খংটো কিয় বঢ়াই দিয়া ন কৌশিক মোৰ লাইফত এক্সিষ্ট নকৰে আৰু এয়াই মোৰ শেষ কথা তেনেহ'লে আৰু এটা কথা কোৱাচোন মই তোমাৰ লাইফত এক্সিষ্ট কৰিলোঁ মোৰ কিবা প্ৰয়োজন আছেনে মোৰ কিন্তু মমতাজৰ কাৰণে তাজমহল বনাই দিয়াৰ ক্ষমতা নাই খুব বেছি শূন্যতাৰে ভৰা দুখন জেট আৰু মৰমেৰে ভৰা এটা মন আছে মন থাকিলে কি হ'ব মৰম লগাই হ'বলৈ গান এটা শুনাই দিব নোৱাৰা বেয়া পাইছোঁ এই মমতাজ বেয়া পাইছোঁ
am hypnotized. What's up is down, what's left is right. Chasing stars and holding you. I can't see the end, but we'll see it through. কিবা বোলে দৰকাৰী কথা আছে কিবা বোলে খনা কৰিব কিনো খনা কৰিব নাজানো নহয় কি কিবা ক'লেহে জানিবি পিছে তই যে অকলে আহিলি এও আহি আছে জোতাযোৰ পুৰণি হোৱা দলিয়াই দি নতুন এযোৰ আনিবলৈ গৈছে অ মা আজিকালি আমাৰ এওঁৰ ফেশ্বনে বেয়া হৈ গৈছে জানা এয়া চোৱাচোন মা কি ধুনীয়া গাড়ীত উঠি আহিছে গাড়ীৰ কালাৰটো একেবাৰে ৰঙা আমাৰ এওঁ দেখোন একেবাৰে ৰঙা হৈ আহিছে তাৰ পাছতো মাতি আনিছে এনে এখন ফাপৰে খোৱা ঘৰলৈ কি ক'ব লগা আছে মাৰক তাড়াতাড়ি ক'বলৈ দিয়া একেবাৰে নো টাইম তাড়াতাড়ি তুমি ন হঠাতে কি কাম পাই গলা হে একেবাৰে ফাপৰে খোৱাৰ পৰা দেখোন এলচিচিয়ান বনি গলা মোক সম্মানী কথা ক'বলৈ কোৱা তোৰ মাৰ মোৰ সন্মান নাথাকিব পাৰে কিন্তু অপমান আছেতো হয় দিয়া কাম নকৰোঁতে গৰু বুলি গালি পাৰিছিল আৰু কাম কৰাৰ পাছত কুকুৰ বুলি কিয় গালি পাৰা তোমাৰ মাৰক বুজাই দিয়া যে জিতেন্দ্ৰ কাকতি গৰু নহয় কুকুৰো নহয় মেকুৰীও নহয় আৰু তোমাৰ মাৰক যদি প্ৰমাণ লাগে কোৱা মই এতিয়াই প্ৰমাণ কৰি দিম যে মোৰ পাছফালে এডাল নেগুৰ নাই কথা হ'লে ভাল আছিল জানেনে কাণখন ইমানকৈ পিৰিপিৰাই থাকে খজুৱাব পাৰিলোঁ আৰে বাঘ হয় মই বাঘ আৰু বাঘৰ নেকুৰে কাণ খজুৱাব নাপায় বেঙি বাঘৰ নেকুৰে কাণ খজুৱাব what a joke, ইমান ৰঙা পাগল থাকে নেকি পাগলৰ ৰং ইমান ৰঙা হয় নেকি না বাহিৰত থাকিলে মই ঠিকেই থাকো কিন্তু এইখন ঘৰলৈ আহিলে মই কুকুৰ মেকুৰী গৰু ছাগলী চব বনি যাওঁ নামো আৰু ইয়ালৈ কেতিয়াও খং নকৰিবচোন মই একাপ চাহ বনাই আনো দেই what a joke এৰা ৰাণী তুমি নাজানা নেকি আজিকালি মই চাহ নাখাওঁ কফি খাওঁ ষ্ট্ৰিং এনাৰ্জি খাওঁ আৰু তোমালোকৰ ঘৰত যোৱাই কফিটো বাদে দিয়া টফি এটাও চুহি খাবলৈ নাপায় নাহো ইয়ালৈ আৰু God is nothing mother in law English talking is nothing is also and English talking understand do you not understanding মই একো বুজি পোৱা নাই মই না যে হঠাতে ক'ত কি কাম পাই গ'ল নহয় পানী দিয়াচোন পানী দিয়া আগতে দেখা নাপায় এই ল'ৰাকেইটা তাতে একো নাই কিবা খং কৰা কথা কবি নেকি শুনি থাকিবলৈ বাধ্য নহয় মই মোৰ খাটাং কথা চলিহা জীয়েকৰ লগত মই বিয়া ফাইনেল কৰিছোঁ আৰু অহা মাহত তহঁতৰ বিয়াখন মই ধুমধামেৰে এৰেঞ্জ কৰিম বাছ কথা ইমান একে কিয়নো আৰম্ভ মই কৰিম কি কৰিবি তই জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিম সেই অধ্যায়টোত কোনো দেউতাকৰ নাম লিখা নাথাকিব স্বাৰ্থ মতলবৰ ক'লা দাগবোৰ নাথাকিব ক'লা টকাৰ হিচাপ লিখা নাথাকিব থাকিব কেৱল এটা ল'ৰা আৰু এজনী ছোৱালী দুইটাৰে সপোন ৰখা থাকিব সেই অধ্যায়টো এটা বৰ্ণিতা আৰু সেই সপোনৰ নায়িকাগৰাকীৰ নাম চাগে MumtaZ তোৰ লেতেৰা মুখখনেৰে সেই পবিত্ৰ নামটো উচ্চাৰণ নকৰিবি আৰে কিমানৰ মুখৰ সোপা দিবি তই কিমানৰ মুখৰ সোপা দিবি
আমি কিবা নাজানো বুলি ভাবিছোঁ নেকি যে সেই ছোৱালীজনীৰ কাৰণে তই কেনেকৈ পাগল হৈ ঘূৰি ফুৰিছ? অলপতে তাইৰ লগত দাই খেলা থাকিবি, দাঢ়ি উঠাবি, নতুন নতুন কাপোৰ কিনি দিবি। এইবোৰ হ'ব তোমালোকক কোনে দিলে দেউতা? আমাৰ বছে জাগাই জাগাই মানুহ ফিটিং কৰি ৰাখিছে। আৰে কৰিবতো লাগিবই, কাৰণ ই মোৰ ল'ৰা হয়, গতিকে ইয়াৰ প্ৰতিটো খবৰ মই জানিব লাগিব। চা বেদান্ত, তই বিয়াৰ বাবে সাজু হ, আৰু তহঁতৰ বিয়াখন মই ইমান ধুমধামেৰে পাতিম যে সকলোৱে মানি ল'বলৈ বাধ্য হ'ব যে 2 নম্বৰী টকাৰে কেৱল 2 নম্বৰী কামহে কৰিব পাৰি। আনকি বিয়াৰ দৰে পবিত্ৰ কাম এটাকো 2 নম্বৰী কৰি পেলাই তোমালোকৰ এই কলা সাম্ৰাজ্যৰ কলা টকাই। মই বাজে কথা নকবি, মোক কিন্তু বেছি কঠোৰ হ'বলৈ বাধ্য নকৰিবি তই। আৰু কেৱল কঠোৰাই কিয়, নিষ্ঠুৰ, নিৰ্দয়, নিৰ্মম, অসুৰ দানৱৰ সমস্ত বিশেষণটোতো তোমাৰ ওপৰতে প্ৰয়োগ কৰিব পাৰিব। অল ইন ওৱান। তই কি মই ধেমালি কৰি থকা বুলি ভাবিছ নেকি? হা, ধেমালি কৰি থকা বুলি ভাবিছ? আৰে চলিহা PWD ইঞ্জিনিয়াৰ হয়, আৰু মই তেওঁক দিয়া কথা যদি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ ব্যৱসায় তামাম লছ হৈ যাব। তাৰমানে মই তোমাৰ কাৰণে কেৱল এটা পণ্য সামগ্ৰী মাত্ৰ, হে যাক বেচা কিনা কৰি তুমি লছ প্ৰফিটৰ খেল খেলা। কিন্তু আফচোচ দেউতা, তোমাৰ এই খেলখনত না মই বল হ'ম না বেট হ'ম। তেতিয়াহ'লে কি হ'বি তই? আম্পায়াৰ হ'ম, আৰু আম্পায়াৰৰ ডিচিশ্যন এটাই যে মই মমতাজকে বিয়া পাতিম। আৰু তই যদি তেনেকুৱা কিবা কৰিবলৈ যাওঁ তেতিয়াহ'লে কিন্তু তোৰ মমতাজ বিয়াই নাথাকে। মানিছো তোমাক দেউতা, মানিছো। তুমি এইবোৰ ভয় মোক দেখুৱাই লাভ নাই, কিয়নো মানুহ মাৰি ময়ো পাইছো। মাৰিবি তই? তোৰ বাপেৰক মাৰিবি? হা, বাপেৰক? মানৱ কি চাইছ? লৈ যাই অবাধ্য পাগলটোক নি ৰুমত তলা মাৰি সোমাই থৈ দে। যা যা যা, লৈ যা। মুচুবি যদি ইমানেই চেলেঞ্জ দিছা তুমি মোক, তেনেহ'লে শুনা তুমি দেউতা, মোৰ সপোনটোক মই আজিয়েই পূৰণ কৰিম। মন্দিৰতে আজিয়েই বিয়া পাতিম মই মমতাজক। তাৰপাছত চাওঁ কোন কাৰ পুতেক হয় আৰু কোন কিমান বাপে হয়। যা তাক উভতাই লৈ আন, আৰু শুন, সেই ছোৱালীজনীকো লৈ আনিবি, অৱস্থা যিয়েই নহওক কিয়। ঠিক আছে। চাওৰি বেদান্ত, বেছি উৎপাত কৰিলে পুতেক মোৰে মাৰ খায়। কিমান নোখোৱাই ৰাখিবি? কিবা ক যদি ক, নহ'লে মই কামত ধৰিম। মমতাজ, তুমিয়ে কৈ দিয়া। মই একোৱে গম নাপাওঁ, মোকো কিবা কম বুলি ইয়ালৈ লৈ আহিছে। মইনা, কি কবি ক? চা, তোৰ সন্মুখতো মাৰাই আছো, আৰু মাকটোৰ কাষত থাকিলে ল'ৰা ছোৱালীবোৰে সেইটো সাহস পায়। তোৰ জীৱনৰ যুঁজখন মই তোৰ ভাৰতীয় আহিছোঁ। কেতিয়াও তোৰ পৰা একো বিচৰা নাই, কেতিয়াও তোৰ পৰা একো খোজাও নাই, কিন্তু মা আজি খুজিম তই কিন্তু না কি লাগে তোৰ? মমতাজ, মইনা, তাইক এনেকৈ যাব নিদিবি না। তাই এবাৰ গুচি গ'লে মই বৰ অকলশৰীয়া হৈ যাম। তাতকৈ ইয়াতে কৈয়ে দিওঁ মই লগৰী কৰি, মোৰ ভাল পোৱা কৰি, মোৰ পত্নী কৰি। ধৰ্ম বেলেগ হ'ব পাৰে, কিন্তু দুটা মনৰ মিল হ'লে এই ধৰ্মটো কি কাম? দুই একো কিবা কিবি হ'ব, কিন্তু কেইদিনমান পাছত সেয়াও পাহৰি যাব। কিন্তু মইনা, না এই দিনটো গতিকে লগাই মোৰ সপোনবোৰক মিছা কৰি নেপেলাব।
মই ডাঠো লৈছোঁ তই তাইক যাবলৈ নিদিবি মা কিয় এনেকুৱা কৰিছ চাওক উঠোনো নাপায় নহয় দেখিছানে তুমি মোৰ ল'ৰাটোক কি গতি কৰি পেলালা তোমাৰ দুখে কৌশিকনে কৌশিকহঁতক বিচাৰি নাপালে তই মোৰ ল'ৰাটোক হেপালানে তোমাৰ কৌশিক বনাবলৈ আপোনাৰ ল'ৰাটোৰ বৰ ভাল কৰিলে 10টা জনম ল'লেও কৌশিক এতিয়া অসহায় হ'ব নোৱাৰিলে কিন্তু এই যি বিচাৰিছে এয়া তুমি হ'ব পাৰিবা নাই তোমাৰ ঘৰখনে মানি ল'ব নাই ঘৰ মই মান্তি হৈছোঁ যেতিয়া ঘৰখনকে মান্তি নহ'ব মান্তি নহ'লে মান্তি কৰাব লাগিব ঘৰখনৰ মানুহখিনি মান্তি নহ'ল বুলি আমি আমাৰ ভাল পোৱাখিনিতো এনেকৈ কি পূজা কৰিব নোৱাৰোঁ মমতাজ অনুৰাগী খুব কষ্ট কৰি গৈছে তই কিন্তু অকণো কষ্ট নকৰাকৈ নিসংকোচে তই ময়ো অনুৰাগক ভাল পাওঁ যদি কৌশিক আহি যায় মোৰ সন্মুখলৈ তেতিয়া তাকো কম অনুৰাগলৈ আঙুলি টোৱাই ভাল পোৱা তাক এবাৰ এই মানুহজনক অন্য যদি ছোৱালীৰ লগত বেছিব খুজিছিলে এইবিলাক এনেকৈ আৰু সেইকাৰণে আজি মই মুখতে চেলেঞ্জ দি আহিছোঁ যে মন্দিৰত নি আজিয়ে বিয়া পাতি মই মমতাজক ভাল পোৱা দাম আজি দেখি দেখি যাব ফেনবোৰ ল'লে ল'বা ধৰলে নাই মালা এডাল পিঠাই দিম সামতি ধৰি থাকিম বাছ হৈ যাব আমাৰ বিয়া তাৰপাছত চাওঁ কোন মাইকালালে আমাক ৰখাব সেইটো চাগে ব'লা 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 একো হোৱা নাই বিয়া হ'ব এতিয়াই এই মুহূৰ্ততে বিয়া হ'ব ব'লা ব'লা মমতাজ কই খতম হ'লেহে চব বেমাৰী খতম হৈ যাব তাই গাড়ী উঠাই দে পিছ পিছকৈ কাটি এই ৰক্ষণক কুকুৱাই দিম তাইক চালা এয়া মমতাজক বিয়া চালা চিন নাই গৈছে
দেখুৱাই পাৰি তেজপুৰ দেখুৱাই তেজপুৰ দেউতাক এবাৰ গোটেই গোটেই যিমান লেতেৰা হোৱা দেখি তেওঁ বৰ ফূৰ্তি মই মোৰ ল'ৰাক মাৰি তেজ বহাব লগা হৈছে তেজ 7টা চিলাই পৰিছে তাৰ মূৰত 7টা চিলাই আৰু এইবিলাক কৰিবলৈ যাওঁতে মোৰ কিমান কষ্ট হৈছে এবাৰ ভাবি চাইছে না লাজ লাগিছে মোৰ লাজ লাগিছে তাৰ সন্মুখত থিয় দিব পৰা নাই তাৰ কষ্ট চাই থাকিব পৰা নাই মই হাত জোৰ কৰিছোঁ চাওক মই হাত জোৰ কৰিছোঁ আপুনি এবাৰ বুজাওক মোৰ ল'ৰা ছোৱালীজনীৰ পৰা তাক আঁতৰি আহিবলৈ কওক আৰু মই জানো যে আপুনি বুজালে সি নিশ্চয় বুজিব এদিন ময়ো আপোনাৰ ওচৰত এনেকৈ হাত জোৰ কৰিছিলোঁ আৰু তেতিয়া আপুনি চৰ্ত আৰোপ কৰিছিল আজি আপুনি হাত জোৰ কৰিছে গতিকে চৰ্ত আৰোপ কৰিবলৈ ময়ো বাধ্য কি চৰ্ত আপুনি চব কলা বেপাৰ বন্ধ কৰি দিয়ক সমাজৰ আগত থিয় হৈ স্বীকাৰ কৰক কিবা দুৰ্নীতি কাম কৰি আপুনি টকা উপাৰ্জন কৰিছে সমাজৰ প্ৰতিষ্ঠিত মানুহ হৈছে সেইখিনি সাহস যদি আপোনাৰ হয় তেনেহ'লে ময়ো নিশ্চিত বেলেগক মমতাজক পাহৰিছে পাহৰিবতো লাগিবই পাহৰিব লাগিব আৰু তাৰ বাবে আপোনাৰ চৰ্ত পূৰণ কৰিবলৈ মোৰ কোনো গৰজ পৰা নাই মোৰ টকা কৰাই হওক বা বগাই হওক সেইবোৰ আজি মানে মই বহুত কাম পাব লগা হৈছে এতিয়া আপোনাৰ ল'ৰাই তেজ খুৱাবলগীয়া হৈছে দিম তাৰ দামো মই তাক দিম প্ৰয়োজন হ'লে মাক খুজিম সেইবুলি তাৰ চেঙেলীয়া পাগলা কৰি চলক মই চাৰেণ্ডাৰ নকৰোঁ আৰু এটা কথা আপোনাৰ ল'ৰাক কৈ থাকোঁ মোৰ মানুহৰ তাৰ হাত দি সি কিন্তু বৰ ভাল কাম নকৰে ছোৱালীজনী বৰ সি বচাই দিয়ে কিন্তু সদায় আৰু বচাই ৰাখিব নোৱাৰে নিজৰ ল'ৰাৰ কাৰণে টকাৰ মোহেৰিব নোৱাৰে তেওঁ আকৌ ল'ৰাৰ কাৰণে কান্দিবলৈ আহে বেলেগক বুজাই নিবা কমা যে ছোৱালীজনী তাক ভাল পায় কম বুলি ভাবিছিল মইনাই মানা কৰিলে বেলেগে বহুত কৰিছে আমাৰ কাৰণে তাৰ সপোনটো ভংগ কৰি মইনাই নিজৰ সপোন পৃথক কৰিবলৈ নাযায় আনকি ছোৱালীজনীকো কৰিছে বেলেগক স্বীকাৰ কৰি দিবলৈ আৰু মইনাক পাহৰি যাবলৈ ক'ত আছে সিহঁত নাজানো নহয় আছে চাগে সপোনৰ ধুনীয়া যিবোৰ সপোন কেতিয়াও দি
বেদান্ত দেউতাকে খা খবৰবোৰ দি থাকিবৰ কাৰণে মোক চোৰাংচোৱা কৰি ৰাখিছিল এইখন ঘৰত খা খবৰবোৰ নি ময়ে দি আছিলোঁ বিনিময়ত ফুটনি মাৰিবলৈ মোক ৰঙা ৰঙৰ গাড়ী এখন দিছিল 2-4 টকাও দিছিল কিন্তু এতিয়া যে নালাগে বুলি কৈ দিছে মা এতিয়া মই গণিত গ'লো কি হৈছে কি কৈছে গেঞ্জি পিন্ধি ঘূৰি ফুৰিছে এই কথাটো শুনি নাযায় ইহঁতৰ যে কেতিয়া শান্তিত লাগিব নহয় দে বেদান্তৰ কি খবৰ ঠিকে আছে হস্পিটেলত আছে মমতাজৰ খবৰ লৈ আছে চিলাই কৰিলে বোলে ইয়াৰ পৰা মমতাজক লৈ যাম বাপৰে বহুত দিন যাব দেই হেল্ল' মিষ্টাৰ চিলাই কি খবৰ তোৰ তোৰ নিচিনা প্ৰেমিক কোনোবা আছে নেকি নিজৰ ভাল পোৱাৰ কাৰণে মোৰ ফালি লৈছে আৰু কি লাগে সঁচা তাইক লগ পাবলৈ বহুত মন গৈ আছিল এবাৰ লগো কৰিম আৰু চিধাই বিয়াও পাতিম এইবাৰ কিন্তু নিজৰ মূৰ নাপালোঁ দেই এইবাৰ বেলেগৰ মূৰহে পালোঁ এই এইবোৰ বাদ দে তোৰ চিলাই কেতিয়া কৰিবি পৰহিলৈ তাৰ পিছদিনা হ'লেই এটা কথা কচোন তই যে তাইক মন্দিৰটোলৈ লৈ গৈছিলি সেই মন্দিৰটো বহুত ডাঙৰকৈ দৌল উৎসৱ পতা হয় তই তাতে আহি যাবি মই তাইক লৈ তাতে থাকিম দে ঠিক আছে যদি মই নাযাওঁ তাইৰে কিয় নাযাবা যাবা আকৌ তোমালোক দুয়ে মিলি মোৰ জীৱনৰ ৰংবোৰ লুকুৱাই কৰি পেলাইছা তই নতুনকৈ ৰং ঢালি তোমাক আৰু ৰঙীন কৰি তুলিব তোমাৰ গাৰ ৰঙেৰে কপালত ফুটি পেলাম আৰু ভগৱানক প্ৰাৰ্থনা কৰি কম যে হে ভগৱান পৃথিৱীৰ সমস্ত সুখ যেন তেওঁ তোমালোকৰ কুলত ঢালি দিয়ে ছোৱালীটোৰ চিনি পাই ল'ৰাটো তাৰ লগত বিয়া হ'বলৈ আহিল তাই তাই জালত ফচিল তাই নাই 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 তাই কিবা এটা হৈছে কিবা এটা বিপদ হৈছে তাই কিবা এটা কৰক চাই মই ছোৱালীজনীক বচাওঁ এই মন্দিৰটোত আহিছিল যেতিয়া ছোৱালীজনী নিশ্চয় ইয়াৰ ওচৰে পাজৰে আছে ওচৰে পাজৰে এই মন্দিৰটোত কিবা বিশেষ উৎসৱ পালন হয় নেকি থাকা উৎসৱ হয় বহুত ডাঙৰকৈ হয় এইবাৰো হ'ব আহিলে যদি ইয়াৰ ওচৰে পাজৰে আছে তেনেহ'লে আপোনাৰ ছোৱালীজনী নাইবা ল'ৰা ছাৰ মই মোৰ ছোৱালীজনী উভতাই পাম ছাৰ আশাই নিদিব ইমান দূৰৰ পৰা গুৱাহাটীলৈ আহিছোঁ আপোনাৰ ছোৱালীজনী ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আপোনাৰ ছোৱালী আপোনাৰ ওচৰত আহিব ছাৰ আপুনি
হলি ভাই হৈ গৈছে আজি কাৰণে হৈ গৈছে হৈছে কি নকবি আৰু এই ফাকু কৰিব নাকো তোমালে মোৰ কিবা এলাৰ্জি হৈ যায় চাও গামছাখন দিছো নাকত বান্ধি লওঁ মমতাজ অথনিৰে পৰা তোৰ কাৰণে ৰৈ আছে তাই কৈ আছে বেদান্ত কেতিয়া আহিব কেতিয়া তাইক বিয়া পাতি লৈ যাব আৰু কত কি যে আশা দে ৰ এক মিনিট এই মমতাজ বেদান্ত আহি এই মমতাজ আৰে চোৱাচোন তুমিয়ে কৈ দিয়া তোমাৰ আশাবোৰৰ কথা এই মমতাজ এবাৰতো ঘূৰি চোৱা কোৱা মন্দিৰৰ অচেতন অৱস্থাত আমি উদ্ধাৰ কৰি হস্পিটেল গ'লো আজি পুৱাতে চেতনা পোৱা আৰু অতীতৰ সকলো কথা মনত পেলাইছে নিজকে নয়না বুলি চিনি পাইছে কিন্তু এইবোৰ কেনে কথা এইবোৰ লগত মেধাতৰ কি সম্বন্ধ এইবোৰ কি কৈছ তই চাৰেণ্ডাৰ কৰিবি কৰিম মই চাৰেণ্ডাৰ নাই তই চাৰেণ্ডাৰ কৰিব নোৱাৰো তই চাৰেণ্ডাৰ কৰিব তই তেওঁলোকে কিবা কৰিব লাগিলে আমি সকলোবিলাক কৈছোঁ আৰু চাৰেণ্ডাৰ নকৰিলে যে মই চুইচাইড কৰিব লাগিব দেউতা আৰু মই কাৰোবাৰ প্ৰেমিকক হত্যা কৰিছোঁ আৰু সেই ছোৱালীজনীকে ভাল পাবলৈ মই পাগলৰ দৰে দৌৰি ফুৰিছোঁ আৰু মইতো কণ্টলকে চিঞৰি কওঁ মই যি কৰিছোঁ এই মানুহজনৰ হুকুম মানি কৰিছোঁ মোক ফাঁচি দিয়ক কিন্তু এই মানুহজনকো আপোনালোকে ৰেহাই নিদিব ৰেহাই আপোনালোকে মই পাগল হৈ যাম বেটা মই পাগল হৈ যাম মই পলাব লাগিব মমতাজ হস্পিটেলৰ পৰা ওলোৱাৰ আগে মই জেলত গৈ সোমাব লাগিব মোক যাবলৈ দিয়া দেউতা মই নোৱাৰোঁ তাইক ফেচ কৰিব মোক যাবলৈ দিয়া প্লিজ যাবলৈ দিয়া আৰু এখোজো আগুৱাই নাহিবি নহ'লে তোক চালনীত ভৰিত পেলাম তাক যাবলৈ নাপালোঁ তাক তাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ দে আৰু যদি প্ৰয়োজন হয় আমি সকলো জেললৈ যাম তই যাব পাৰ বুঢ়া কিন্তু মই নাযাওঁ তই মোক ইমান গোলামী কৰিলো বছ বহুত গোলামী কৰিলো এইবাৰ অলপ মালিক হ'বলৈ মন কৰিছে আৰু নতুন মালিকৰ জন্ম হ'ব লাগিলে পুৰণা মালিকবোৰতো মৰিবই লাগিব না গোলাম নাই মোক মাৰি ছোৱালীজনীক হাস্পতালৰ পৰা উঠাই আনিবলৈ আমাৰ মানুহ হাস্পতাল পাই গৈছে তোৰ সংসাৰ হ'বলৈ মমতাজৰ একো হ'ব নোৱাৰে অনুৰাগে তাইক বছৰা দেউতাকৰ হুকুম মানি বেদান্তৰ কৌশিকক বিয়া হত্যা কৰিছে আৰু লোকেল তাৰাক ফোন কৰি কৈছে আৰু চাৰেণ্ডাৰ কৰি কৈছে সেইদিনা নয়নাই কৌশিকক লগ ধৰাৰ কথা আছিল সি ঠিকাটোৰে কৰিছিল বহু ডাঙৰ ঠিকাদাৰক চেলেঞ্জ দি সি কেইবাটাও ডাঙৰ কাম আদায় কৰিছিল
ৰঞ্জন হাজৰিকাৰ বাবে কৌশিক লাহে লাহে বিফল হৈ গৈছে এই সময়ত থেকে তেওঁ লগতে কাম কৰিছে আৰু দেউতাকৰ কথা মতে বেদান্তই কৌশিকক শ্বুট কৰিছে আৰু সেই দৃশ্যটোৰ পৰা দেখি বিকটভাৱে চিঞৰিছিল নয়নাই সাংঘাতিক মেণ্টেল চক পাইছিল সকলো কথাই পাহৰি পেলাইছিল মনত আছিল কেৱল কৌশিকক ভাল পোৱাৰ কথা কৌশিকে তাইক এটা নতুন নাম দিছিল মমতাজ তাই নয়নাক পাহৰি থাকিল মনত থাকিল কেৱল মমতাজৰ কথা বাৰে বাৰে তাই কৌশিকৰ কাষলৈ যাবলৈ বিচৰা কৌশিক যে দুনিয়াত নাই তাই মানিয়ে লোৱা বহুত চেষ্টা কৰিছিল তাইক ধৰি বান্ধি ৰাখিবলৈ নোৱাৰিলে এদিন হঠাৎ কৌশিকক বিচাৰি তাই যোৰহাটৰ পৰা গুৱাহাটী পালেহি আৰু তাত লগ পালে আপোনালোকক অনুৰাগে কথাবোৰ গম পাইছেনে সকলো গম পাইছে কিন্তু আপোনাৰ ল'ৰাটো বৰ ভাল জানিলে ইমানখিনি হৈ যোৱাৰ মাজৰি শুশ্ৰূষা কৰিবলৈ অনাবৰত লাগি আছে ছাৰ সুন্দৰ মই এইখনৰ মেইন যোৱাই মই বৰ্তমান শুৱালকুছি পাই আহিছোঁ পাট মুগা ব্যৱসায়ত লাগিছে আৰু হস্পিটেলত গৈছিলোঁ মমতাজক খবৰ ল'বলৈ আৰু গৈ দেখোঁ গুণ্ডা কেইজনমানে ছোৱালীজনীক জবৰদস্তি গাড়ীত উঠাই লৈ গৈছে এইবোৰ পাত্তা পোৱা নাই অলপ পাছতে অনুৰাগে আহি ক'লে মমতাজ বোলে পেটত নাই হয়
আগতকৈ বহুত ভাল হৈছো মই MumtaZ